নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি আমি আলোচনা কৰিম এজন প্ৰকৃত মানুহক কেনেকৈ চিনিব পাৰি। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ কথাখিনি মনোযোগেৰে শুনিব। হিংসা, গৰ্ব আৰু ধন লিপ্সা, ইহঁত তিনিটা জুইৰ ফিৰিঙতি। ইহঁতে হৃদয়খন সম্পূৰ্ণৰূপে দগ্ধ কৰে। প্ৰেমিক প্ৰেমিকাই কেতিয়াও পৰস্পৰৰ সম্পৰ্কত ক্লান্ত নহয়, কাৰণ তেওঁলোকে অনৰ্গল নিজৰ কথা কোৱাৰ সুযোগ পায়। প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্ৰেমৰ বেদনা চিৰস্থায়ী। পৰোপকাৰেই পুণ্য আৰু পৰৰ ওপৰত অত্যাচাৰেই পাপ। কোনো কামত ভৱিষ্যত নাই, ভৱিষ্যত নিৰ্ভৰ কৰে কামত লাগি থকা মানুহজনৰ ওপৰত। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা। দেখিবা এসময়ত সেয়েই তোমাক মানুহ কৰি তুলিব। জীৱনক ভয় নকৰিবা, জীৱনক জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰাখা। এই বিশ্বাসে তোমাক উন্নতিৰ পথত আগুৱাই লৈ যাব। জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ, কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল। তোমাৰ মনটো যদি একেবাৰে খুলি দিয়া, তেতিয়া বাহিৰা বহুত মানুহে তাৰ ভিতৰত নানা ধৰণৰ আজে বাজে বস্তু পেলাই দিয়াৰ সম্ভাৱনা আছে। এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়। প্ৰকৃত মানুহজন তিনিটা লক্ষণেৰে চিনা যায়: উদ্দেশ্যত উদাৰতা, কাৰ্য সম্পাদনাত মানৱতা আৰু কৃতকাৰ্যতাত আত্মসংযম। নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি ৰখাটোৱে নৈতিক সংস্কৃতিৰ সৰ্বোচ্চ ধাৰা। যিয়ে আনক নিয়ন্ত্ৰণ কৰে তেওঁ শক্তিশালী, যিয়ে নিজক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁ আৰু বেছি শক্তিশালী। আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথবা। কাইলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা। সকলো মানুহেই নিশ্চয়তা আৰু মানসিক প্ৰশান্তি বিচাৰে, কিন্তু নিশ্চয়তা কেতিয়াও সুনিশ্চিত নহয় আৰু মানসিক প্ৰশান্তি মানুহৰ ভাগ্যত লিখা নাই। যি মানুহে আনৰ দ্বাৰা শাসিত হৈ ভাল পায়, তেওঁলোকৰ বাবে কঠিন হ'ল নিজকে শাসন কৰাটো। কোনে কিমান আয়ুস পালে তাৰ ওপৰত জীৱনটো নিৰ্ভৰ নকৰে, জীৱনটো কেনেকৈ ব্যৱহাৰ কৰা হ'ল তাৰ ওপৰতহে নিৰ্ভৰ কৰে। আজিলৈ ইমানেই। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰিব। ধন্যবাদ।